BPF-ক চৰকাৰত আনিলে কিন্তু BTC-ত শান্তি নাছিল 3বাৰ BPF-ক চৰকাৰত আনিছে BPF-ৰ সময়ত BTR-ত নিৰাপত্তা নাছিল আৰু 3বাৰ তেখেতসকলক ভোট দি পাৱাৰত আনিছে আমাৰ মাজত সম্বন্ধই নাছিলে আজি 3টা বছৰত UPPL-ৰ যি মূল উদ্দেশ্য আছিল এই উদ্দেশ্যটো আমি 100% সফল কৰিব পাৰিছো जौसे जौखोन्दो जों जाफुंसार जादों बोसोरथामाव UPPL नि हाबा मावनायाव मानो एक नम्बर आमार उद्देश्य आছিলে শান্তি প্ৰতিষ্ঠা কৰা আজি BTR-ত সকলো হাঁহি মুখেৰে ঘৰৰ পৰা ওলাই আহিব পাৰিছে সবে শান্তিত আছে এক নম্বৰ সফল UPPL-ৰ সেকেন্ড এটা সময়ত গাঁৱৰ পৰা বজাৰলৈ আহিলে অফিচলৈ গলে বেপাৰ বাণিজ্য কৰিবলৈ গাঁৱলৈ আহিলে গাঁৱৰ পৰা ওলাই আহিলে ঘৰত উভতি আহিবনে নাই কোনবা ধৰি নিব নেকি কোনবা টকা পইচা কাৰি লৈ যাব নেকি এই নিৰাপত্তাহীনতাৰ BTR অঞ্চলৰ ৰাইজ আছিলে আজি কোনোবা মানুহে দিনতে হোক ৰাতি হোক উলালে কোনবা তেনেকা ভয় কৰি ঘৰৰ পৰা ওলাই নেকি আজি কোনো নলায় কিন্তু BPF-ৰ 17 বছৰত ভয়কে ওলাব লগা হৈছিল এটো পাহৰি যাব নালাগে ৰাইজ আৰু আপোনালোকে মাত্ৰ একবাৰ UPPL BJP-ক ভোট দিছে আৰু এই একবাৰ ভোট দিয়াৰ বিনিময়ত আজি BTR অঞ্চলৰ ৰাইজে 100% নিৰাপত্তা পাবলৈ সক্ষম হৈছে